বন্ধুসকল ভালে আছে নিশ্চয় আসলতে এইদিন ভিডিও অলপ দিয়া লেট হৈছে বিশেষকৈ অলপ কিছু ব্যক্তিগত অসুবিধা হোৱাৰ কাৰণে ভিডিও ৰেকৰ্ডিং কৰিবলৈ সময় পোৱা নাছিলো কিছু মানসিক অশান্তি আসলতে মৰমৰ বা আপোনাৰ প্ৰিয় বস্তুবিলাক যেতিয়া আপোনাৰ হাতৰ পৰা নাইকিয়া হৈ যায় কেতিয়াবা মানুহৰ জীৱনত এনেকুৱা ধৰণৰ কিছুমান সময় আহে এতিয়া নিজকে একচেপ্ট কৰি লৈছো গোটেই বস্তুটো যি হ'বলগীয়া আছিল হৈ গ'ল সো তেনেকৈ এটা পজিটিভ মাইণ্ডছেট লৈ আগবাঢ়ি যাব বিচাৰিছো সো হেয়ে আকৌ দেৰি নকৰি নতুন ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিব লৈছোঁ আহক আজি এটা আপোনালোকৰ বাবে জৰুৰী আপোনালোকে এটা নতুন টপিক আপোনালোকৰ আগত আগবঢ়াব বিচাৰিছোঁ বন্ধুসকল কেতিয়াবা আপোনালোকে চিন্তা কৰি চাইছেনে আমি যে পইচাবিলাক ছেভিংছত ৰাখোঁ বা ছেভ কৰি ৰাখোঁ এই ছেভিংছত ৰখা টকাবিলাকেই আমাৰ কাৰণে পৰ্যাপ্ত হয়নে বা এইখিনি বা ছেভিংছত ৰাখি থ'লে আমাৰ কাৰণে ই ভৱিষ্যতে ভাল এটা ৰিটাৰ্ণ আমাৰ কাৰণে আহিবনে সো ভাবি চাওকচোন যদি আমি ছেভিংছত পেলাই ৰখা টকাবিলাকক যদি আমি কামত লগাবলৈ আৰম্ভ কৰোঁ বা সিহঁতৰ জৰিয়তে আমি কাম কৰাওঁ টকাখিনি তেতিয়াহ'লে সিটো কাম কৰি পেলাই আপোনাক কিবা এটা যদি এক্সট্ৰা আনি দিয়ে কেনেকুৱা হ'ব এই কথাটোকে আমি এটা উদাহৰণৰ পৰা জানিব পাৰোঁ ধৰি লওক আপুনি নাৰ্চাৰীৰ পৰা এটা আমৰ পুলি এটা আনিলে ঠিক আছে সেই আম পুলিটো যদি আপুনি আনি বজাৰৰ পৰা অনাৰ পাছত আপুনি যদি আপোনাৰ বাৰীৰ চুকত আপুনি পেলাই থৈ দিয়ে পুলিটো মৰি নাযায় কিন্তু সেই পুলিটোতো তেনেকৈ পৰি থাকিব বা যদি আমি সেই পুলিটো যদি অকণমান সেই বাৰীৰ চুকতে অকণমান কোৰ এখন লৈ যদি অকণমান গাঁত খান্দি পেলাই তাক যদি দিওঁ তেতিয়াহ'লে এটা সময়ত যেতিয়া সি ডাঙৰ হ'ব তাৰ এই দুইটাৰ মাজত যিটো পাৰ্থক্য হ'ব মানে পেলাই থ'লে যিটো হ'ব বা সি ডাঙৰ হোৱাৰ পাছত যিটো ৰোৱাৰ পাছত যিটো ডিফাৰেঞ্চ হ'ব এই বস্তুটো আপুনি এনেকৈ ধৰণে বুজিব পাৰে মানে আমি যদি আম পুলিটো আনিলোঁ আনি পেলাই বাৰীৰ চুকতে কিনাৰ পিছত লাহতে হওক বা যিহতে হওক যদি পেলাই থৈ দিলোঁ এই বস্তুটো মানে কি হয় সেই ছেভিংছ একাউণ্টত পইচাটো পেলাই থৈ দিয়া নিচিনা তো সেই একেটাই বস্তু আমি যদি আনি পেলাই অকণমান হাল কোৰ মাৰি অকণমান যদি তাক ৰুই পেলাই প্ৰতিপালন কৰোঁ বা কি হ'ব সেইটো মানে কি এটা টাইপৰ আপোনাৰ ইনভেষ্টমেণ্ট সি আপোনাৰ কাৰণে কাম কৰিব মানে কি সি এটা সময়ত গৈ ডাঙৰ হৈ পেলাই আপোনাক তাৰ পৰা আপুনি ফল পাব বা আপুনি আম এটা খাবলৈ পাব ঠিক তেনেধৰণে এই টকা পইচা বা এই ছেভিংছৰ ক্ষেত্ৰতো তেনেকুৱা হয় মানে এনেই আপুনি একাউণ্টত জমা কৰি ৰখা পইচাটোৱে যিটো আপোনাক ৰিটাৰ্ণ দিব সেই ৰিটাৰ্ণটোতকৈ আপুনি যেতিয়া আপুনি সেই টকাখিনি আপুনি কামত লগাব মানে বহুত টাইপ আছে আপুনি সেই টকাখিনি বিভিন্ন কামত লগাব পাৰে তো তেনেকৈ যদি আপুনি কামত লগাই কি হ'ব আপোনাৰ তাৰ পৰা আপোনাৰ ৰিটাৰ্ণটো ভাল পাব মানে এটা সময়ত চাব আপুনি পেলাই থোৱা টকাটোৱে যিটো ৰিটাৰ্ণ দিব আৰু যিটো আপোনাক কামত লগোৱা যিটো আপুনি ইনভেষ্টমেণ্ট কৰিব তাৰ ৰিটাৰ্ণ যিটো পাব তাৰ মাজত আপুনি এটা সময়ত বুজি পাব যে কোনটো কৰিলে আচলতে বেছি লাভ হয় ইনভেষ্টমেণ্ট বা বিনিয়োগ সেই আম পুলিটোৰ নিচিনা যিটো আপুনি ৰুইছে সেই সঠিক স্থানত সঠিক সময়ত যদি সেই আপোনাৰ টকাখিনি কামত লগাই বা ইনভেষ্ট কৰে তেতিয়াহ'লে এদিন নহয় এদিন তাৰ পৰা আপুনি ভাল ফল পাব পাৰে চ' বেচিকেলি আজিৰ ভিডিঅ'টো সেইটো টপিকৰ ওপৰতে মানে আপোনাৰ পইচাখিনি কোনটো জেগাত লগালে আপোনাক এটা সময়ত ভাল এটা ৰিটাৰ্ণ দিব বা আপোনাৰ বাবে সি কাম কৰিব ইয়াকে বেচিকেলি এটা ইনভেষ্টমেণ্ট বুলি কোৱা হয় প্ৰায়ে আমি ছেভিং আৰু ইনভেষ্টমেণ্টৰ মাজত যিটো পাৰ্থক্য আছে সেইটো বুজি পাবলৈ অলপ দিগদাৰ হয় অলপ খেলিমেলি লাগে কাৰণ কেলৈ সঞ্চয় বা বিনিয়োগ এনেকুৱা ধৰণৰ কথাবিলাক প্ৰায় একেই টাৰ্মবিলাক বা ইংলিছত যদি ক'বলৈ যায় ছেভিং বা ইনভেষ্টমেণ্ট তো কি হয় বেচিকেলি আপোনাৰ ইয়াৰ মাজত কিন্তু বহুত পাৰ্থক্য আছে মানে যদি আপুনি চাব যায় ছেভিং এনেকুৱা এটা বস্তু ছেভিংটো হৈ গ'ল এক্সাম্পল যদি আপুনি চাই আপোনাৰ ঘৰত এটা আমি ট্ৰেডিশ্যনেলি এটা টেকেলি চবৰ ঘৰে ঘৰে আছে চাগে মাটিৰ টেকেলি আমি য'ত আমি পইচা ছেভ কৰোঁ তো সেইটো হৈ গ'ল এক প্ৰকাৰৰ ছেভিং তাৰ পৰিৱৰ্তে ইনভেষ্টমেণ্ট হৈ গ'ল আপোনাৰ টকা যিখিনি আছে আপোনাৰ সেই টকাখিনিক আপুনি কিবা নিৰ্দিষ্ট কামত লগোৱা যেনে ধৰক আপুনি আপোনাৰ জমা টকাখিনি আপুনি FD কৰি ৰাখিলে বা ধৰক আপুনি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিলে বা SIP কৰিলে এনেকুৱা কৰিলে কি হয় আপোনাৰ পইচাখিনি আপোনাৰ বাবে কাম কৰিবলৈ ষ্টাৰ্ট কৰিব আৰু তাৰ বিনিময়ত আপুনি এটা সময়ত গৈ এটা ভাল ৰিটাৰ্ণ পাব যদি টেকেলিত ভৰাই থয় বা ক'ৰবাত বাকচতেই ৰাখি থওক আপুনি তো ৰিটাৰ্ণটো আপোনাৰ লিমিটেড হ'ব পইচাখিনি বাঢ়ি নাযায় যদি সেই একেটা পইচাই আপুনি যদি ইনভেষ্টমেণ্ট বা বিনিয়োগ কৰি ৰাখে তেতিয়াহ'লে নিৰ্দিষ্ট সময়ত আপুনি এটা ভাল ৰিটাৰ্ণ পাব সহজ উদাহৰণত যদি চাওঁ এক বস্তা ধান আপুনি যদি ভঁৰালত ৰাখি থয় তেতিয়াহ'লে নেক্সট ইয়েৰ গৈ আপুনি সেই এবস্তা ধানেই পাব যদি সেই একে বস্তা ধান আপুনি যদি কঠীয়া সিঁচে বা আপুনি তাৰ জৰিয়তে খেতি কৰে তেতিয়াহ'লে কি হ'ব নেক্সট ইয়েৰত আপুনি তাৰ পৰিমাণ আপুনি বেছিকৈ পাব ঠিক
এই যে ভঁৰালত ৰাখি থোৱা প্ৰচেছটো হৈ গ'ল ছেভিংছত থোৱা বা ছেভিংছ কৰি ৰাখা। আৰু যদি আপুনি খেতি কৰে, সেই একেখিনি ধানে বীজ বনাই যদি আপুনি খেতি কৰে, সেয়া হৈ গৈছে ইনভেষ্টমেণ্ট। চ' আহকচোন এতিয়া আমি ইনভেষ্টমেণ্ট বা বিনিয়োগৰ কিছু প্ৰয়োজনীয়তা কিমান ইয়াৰ ইম্পৰ্টেঞ্চ আছে, কিয় আমাক এই ছেভিংছ কৰাটো দৰকাৰী হয়, তাৰ বিষয়ে অলপ বিশদভাৱে আলোচনা কৰোঁ। চ' নম্বৰ 1 পইণ্টত যদি চাওঁ, আমি ছেভিংছ কৰাটো দৰকাৰ, কিয়নো আমি ইনফ্লেশ্যন যিটো আহিবলগীয়া ইনফ্লেশ্যন আপুনি ৰোধ কৰিবৰ কাৰণে ছেভিংছ কৰাটো দৰকাৰী হয়। আপুনি ধৰি লওক আপোনাৰ এতিয়া এনেই মনত পেলাওকচোন, আজি 10 বছৰ আগতে 1 কেজি চাউলৰ দাম বাৰু কিমান আছিলে? ক'ৰবাত চাগে 20 টকা, 25 টকা বা 22 টকা তেনেকুৱা আছিলে, যিটো আমি ডেইলি খাওঁ তেনেকুৱা, সেইটো চাউলৰ কথা কৈছোঁ। আৰু আজিৰ ডেটত সেই 20 টকীয়া চাউলটো আমি 20 টকাই ধৰি লৈছোঁ, সেই 20 টকীয়া চাউলটো আজিৰ ডেটত আপুনি 45 টকা, 50 টকা, 55 টকা তেনেকৈ কিনি চাবলগীয়া হৈছে। চ' এনেকৈ আপুনি মোকাবিলা কৰিবৰ কাৰণে ডেইলি লাইফত তো আপুনি ইনভেষ্টমেণ্ট কৰাটো অত্যন্ত জৰুৰী। আপোনাৰ হাতত থকা টকা পইচা বা ধন সম্পত্তি বৃদ্ধি কৰিবৰ কাৰণে ইনভেষ্টমেণ্ট কৰাটো জৰুৰী। আপুনি যদি ইনভেষ্টমেণ্ট কৰে, তেতিয়াহ'লে আপোনাৰ যি ধন সম্পত্তি আছে বা টকা পইচা যি আপোনাৰ হাতত আছে, ইনভেষ্টমেণ্ট কৰিলে ইয়াৰ পৰিমাণ বৃদ্ধি পাব। সেইকাৰণে ইনভেষ্টমেণ্টটো অত্যন্ত জৰুৰী হয়। তৃতীয়তে হৈ গ'ল ইমাৰ্জেঞ্চি, মানে আপুনি অনাকাংক্ষিতভাৱে বা ঘপককৈ অহা ইমাৰ্জেঞ্চিৰ কাৰণে আপুনি ইনভেষ্টমেণ্ট কৰাটো দৰকাৰ। কাৰণ কেলৈ ঘপকৈ ধৰক বোলে আপোনাৰ ব্যৱসায়ত আপোনাৰ লছ হৈ গ'ল, বোলে আপোনাৰ চাকৰি যদি কৰিছে চাকৰিটো গুচি গ'ল, বা বেমাৰ আজাৰ কিবা কিবি আহিলে। চ' এনেকুৱা ক্ষেত্ৰত কি হয়, আপুনি সেই ইমাৰ্জেঞ্চিৰ পৰা বাচিবৰ কাৰণে আপুনি যদি ইনভেষ্টমেণ্ট কৰি ৰাখে, সেই ইনভেষ্টমেণ্টে আপোনাক সেই সময়ত আপোনাক এই এনেকুৱা বিপদৰ পৰা হাত সাৰিবৰ কাৰণে সহায় কৰিব। ইয়াৰ পাছতে যদি আমি চাওঁ ফিউচাৰ ছিকিউৰিটি বা ভৱিষ্যত যি আমাৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি ইনভেষ্টমেণ্ট কৰিব লাগে। আপুনি চাকৰিয়েই কৰক বা ব্যৱসায় কৰক, এটা সময়ত গৈ আপুনি কাম কৰিব নোৱাৰে। আৰু যদি চাকৰি কৰে তেতিয়াহ'লে 60 বছৰত আপুনি ৰিটায়াৰ হ'ব লাগিব বাই ডিফল্ট। আৰু যদি ব্যৱসায় কৰে, যেতিয়ালৈকে আপোনাৰ গাত জোৰ আছে তেতিয়ালৈকে আপুনি কামটো কৰিব পাৰিব। চ' সেই পিছৰ সময়খিনি চলাবৰ কাৰণে আফটাৰ ৰিটায়াৰমেণ্ট তো আপোনাৰ ইনভেষ্টমেণ্টটো জৰুৰী হয় বা যথেষ্ট ইম্পৰ্টেণ্ট হয়। আহকচোন এতিয়া জানো কি ধৰণে আপুনি ইনভেষ্টমেণ্ট কৰিব পাৰে বা টাইপছ অফ ইনভেষ্টমেণ্ট, কেনেকুৱা ধৰণৰ আপুনি ক'ত ইনভেষ্টমেণ্ট কৰিলে আপোনাৰ ৰিটাৰ্ণ ভাল হ'ব, তাৰ কেইটামান বিশেষ মানে স্পেচিয়েল আপোনাৰ যিকেইটা ইম্পৰ্টেণ্ট হয়, সেই টপিক কেইটা মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। ইনভেষ্টমেণ্ট বহুত ধৰণে হ'ব পাৰে। আমি আৰম্ভণিত যদি চাওঁ তেতিয়াহ'লে ছিকিউৰ্ড আৰু ছেফ ইনভেষ্টমেণ্ট টাইপছত যদি FD নহ'লে বা RD। FD বা RD মানে হৈ গ'ল, FD হৈ গ'ল ফিক্সড ডিপ'জিট। মানে কি হয়, আপুনি ছাপ'জ ধৰি লওক আপুনি 5 বছৰৰ কাৰণে 5 লাখ টকা এটা আপুনি FD কৰিছে। তো যিটো ৰেটত আজি আপুনি FD কৰিব, তো মাৰ্কেটৰ লগত ইয়াৰ কোনো ধৰণৰ লিংক নাই। যিমানেই ইণ্টাৰেষ্ট বাঢ়ক বা কমক, আজি যদি আপুনি 10% বা 11%তে আপুনি FD কৰিছে, তেতিয়াহ'লে 5 বছৰে কৰক বা 10 বছৰে কৰক, সেই সময়ত গৈ আপুনি সিমান টকা তাৰ ইণ্টাৰেষ্টটোৱে আপুনি ৰিটাৰ্ণ হিচাপে পাব। দ্বিতীয়তে যদি আমি চাওঁ, মিউচুৱেল ফাণ্ড এখন বিশাল সাগৰ বুলি ক'ব লাগিব। কাৰণ কেলৈ এইটো সময়ত আজিকালি আপোনালোকে প্ৰায়ে সকলোৱে চাগে মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিছে। মিনিং বা এইবিলাকলৈ আমি নাযাওঁ। মিউচুৱেল ফাণ্ডত যদি আপুনি SIP কৰে বা আপুনি লামচামতো ইনভেষ্ট কৰে, তো তেতিয়া কি হয়, ই এটা ভাল ৰিটাৰ্ণ পোৱা এটা ইনভেষ্টমেণ্ট প্ৰচেছ হয়। তো যদি ধৰি লওক আপুনি যদি SIP কৰিব মানে বিচাৰিছে, আপুনি SIP কৰিবৰ কাৰণে মিনিমাম আপুনি 500 টকাৰ পৰা আৰম্ভ কৰিব পাৰে। আপুনি ভাবি চাওক 500 টকা ছেভিং যদি আপুনি কৰিবলৈ আৰম্ভ কৰে, তেতিয়াহ'লে সি যিটো আপোনাক ৰিটাৰ্ণ আপোনাৰ 5 বছৰ বা 10 বছৰ পিছত যিটো আপুনি ৰিটাৰ্ণ পাব, আপুনি ভাবিব নোৱাৰে। একচুৱেলি কি হয়, মানুহে কয়, প্ৰায় এডভাৰটাইজমেণ্টবিলাকতো দেখাই থাকিলে আপুনি কয় যে মিউচুৱেল ফাণ্ডছ আৰ ছাবজেক্ট টু মাৰ্কেট ৰিস্ক। একচুৱেলি সেইবিলাক হৈ গ'ল, হয় মাৰ্কেট ৰিস্ক আছে, নাই বুলি কোৱা নাই, কিন্তু তেনেকুৱা বহুত ধৰণৰ ফাণ্ড আছে যিটোত আপুনি বেলেঞ্চ ফাণ্ড বা যিবিলাক ল' ৰিস্ক ফাণ্ড আছে, তাতো যদি আপুনি ইনভেষ্ট কৰে, তেতিয়া হয় আপুনি আপ ডাউন কৰিব পাৰে, ইণ্টাৰেষ্ট ৰেটটো আপ ডাউন কৰে। কিন্তু আপোনাৰ মিউচুৱেল ফাণ্ডৰ ইতিহাসত যদি চাবলৈ যায়, যদি আপুনি ৰিচাৰ্জ কৰে, মিউচুৱেল ফাণ্ড সদায় লং টাৰ্মত ইয়াৰ ৰিজাল্ট সদায় ভাল হয়। চ' গতিকে আপুনি 500 টকাৰ পৰাই এটা SIP কৰিবলৈ অন্ততঃ চেষ্টা কৰক, বা যদি আপোনাৰ সুবিধা 2000, 3000 যেনেকৈ আপোনাৰ এজ পাৰ আপোনাৰ কমফৰ্ট আপুনি ষ্টাৰ্ট কৰক। আৰু ঘপককৈ আপোনাৰ এইটো নাচাব, মানে ৰিটাৰ্ণটো ই সদায় লং টাৰ্মৰ কাৰণে, মিউচুৱেল ফাণ্ড সদায় লং টাৰ্মৰ কাৰণে বেষ্ট হয়। আৰু এটা অত্যন্ত ইম্পৰ্টেণ্ট ইয়াৰ পাছৰ ইনভেষ্টমেণ্ট টাইপছত যদি আমি চাওঁ,
ষ্টক মাৰ্কেট বা ট্ৰেডিং এতিয়াতো চবেই অলমষ্ট বহুতেই কৰে আজিকালি আৰু ইয়াৰ নামতে বহুতেও আজিৰ ডেটত আপোনাৰ বুৰ্বক বনি আছে মানে কি এইটো স্কেম কিছুমান ষ্টাৰ্ট হৈ আছিলে মাজতে অলপ বেছি হৈছিলে এতিয়া অলপ কমিছে যদিও তথাপি আপোনালোকে সাৱধান হৈ থাকিব মানে আপোনাৰ নামত ট্ৰেড কৰিব বিচাৰিব যে ক'ব আপুনি ইমান টকা দিয়ক আপুনি ৰিটাৰ্ণ হিচাপে আপোনাক আমি ডেইলি বা মাহেকে বা সপ্তাহত ইমান টকা দিম এইবিলাকৰ চক্কৰত নপৰিব আৰামছে আপুনি যদি ভাবে ট্ৰেডিং কৰিম বা ষ্টক মাৰ্কেটত আপুনি ইনভেষ্ট কৰিব তেতিয়া বা ষ্টক মাৰ্কেট যিটো আছে তাত আপুনি ডেইলি ট্ৰেডিং কৰিব পাৰে সো ডেইলি ট্ৰেডিঙত যদি আপুনি কৰে তেতিয়াহ'লে মোষ্ট ইম্পৰ্টেণ্টলি ষ্টক মাৰ্কেটৰ বিষয়ে আপোনাৰ জ্ঞান বা শিক্ষা যিটো আপুনি কি হয় কেনেকৈ হয় নজনাকৈ এই জ্ঞানটো আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় ষ্টক মাৰ্কেট নজনাকৈ ঘপককৈ কাৰোবাক দেখি পেলাই কোনোবাই কৰিছে ইউটিউবতো বা আপোনাক এনেকুৱা সপোন দেখাই দিব যে একদম এই কোটিপতি লাখপতি এনেকুৱা হয় আচলতে ই এখন ডাঙৰ এটা মানে চিন এই নিজৰ মাজতে এখন পৃথিৱী হয় আচলতে সো যদি ভাবে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিব বা ট্ৰেডিং বা এইটো প্লেটফৰ্মত আপুনি সোমাব তেতিয়াহ'লে সদায় মনত থ'ব আপোনাৰ প্ৰথম কথাটো আপোনাৰ ধৈৰ্য আৰু দ্বিতীয়তে মাৰ্কেটৰ বিষয়ে থকা আপোনাৰ জ্ঞান এই দুয়োটা বহুত ইম্পৰ্টেণ্ট হয় তাৰ পাছতে যদি আমি চাওঁ আপোনালোকে দেখি আহিছে সোণৰ দাম কেনেধৰণে বৃদ্ধি পাইছে আজি 5-10 বছৰৰ ভিতৰত সোণৰ 1 তোলা সোণৰ দাম যি আছিলে তো ইয়াৰ আজিৰ ডেটৰ যি মূল্য আপুনি যদি চায় যথেষ্ট বৃদ্ধি পাইছে সো আপুনি গম পাই চাগে মানে কি হয় দুই প্ৰকাৰে আপুনি সোণত ইনভেষ্ট কৰিব পাৰে একটো ডিজিটেল গোল্ড পাৰচেজ মানে আপুনি সোণৰ যিটো ভ্যালু সেই হিচাপত আপুনি ডিজিটেল গোল্ড যিটো মানে ফিজিক্যালি আপুনি 1 তোলা 2 তোলা এনেকৈ টুকুৰা সোণ এইটো নহয় আপুনি ডিজিটেলি গোল্ড পাৰচেজ কৰিব পাৰে প্লাছ আপুনি বাকি যিটো আছে নেক্সট আপুনি নৰ্মেল ফিজিক্যালি সোণাৰী ঘৰত গৈ আপুনি সোণ কিনিব পাৰে সোণ 100 পৰা বা 200 বা 1 তোলা আপুনি যদি আজি ডেটত কিনি থয় আপুনি নিজে অনুমান কৰি চাওক 10 বছৰ পাছত আপুনি ইয়াৰ যিটো ভ্যালুৱেশ্যন হ'ব কম নোপোৱাকৈ আমি তাৰ ভ্যালুৱেশ্যনবিলাক বাঢ়ি গৈ থাকিব তো আমাৰ মাজত বহুতৰে এই অভ্যাস বাৰু আছে কিছু সম্প্ৰদায়ৰ মাজতে হওক বহুতে সোণ বা কিবা সোণ পাৰচেজ কৰি ভাল পায় বা ৰাখাৰ নিয়ম আছে তো সোণ পাৰচেজ কৰিলে কি হয় সেই তেওঁলোকৰ অনাগত আহিবলগীয়া মানে বিপদৰ সময়ত তেতিয়া কি হয় সেই বিপদত আপোনাৰ সেই সোণৰ ভ্যালুটোৱে আপোনাৰ সোণটো বিক্ৰী কৰিলে বা হওক লোনো ল'ব পাৰে তো সেইখিনি আপোনাক সহায় কৰিব তো ই এক প্ৰকাৰৰ অতি ইম্পৰ্টেণ্ট ইনভেষ্টমেণ্ট টাইপ হয় তো মোৰ এজন এতিয়া এইখিনিতে মানে এটা মোৰ উদাহৰণ মোৰ ৰিয়েল লাইফত মোৰ লাইফত হৈ যোৱা মোৰ এজন মাৰৱাৰী সম্প্ৰদায়ৰ মোৰ চিনাকি বন্ধুৱে মোক এটা সময়ত কৈছিলে যে যেতিয়া আপুনি কাৰোবাৰ আপোনজনক আপোনাৰ ঘৰখনৰ কাৰোবাৰ প্ৰিয়জনক আপুনি যেতিয়া এটা গিফ্ট দিব সদায় মনত থ'ব মানে এনেকুৱা টাইপৰ গিফ্ট হওক যদি বোলে এই কিবা শ্ব'পিচ এটাই দিলে বা মোবাইল ফোন এটা দিলে বা এইবিলাক হৈ গ'ল ইনফ্লেশ্যন মানে আপোনাৰ তাৰ ভ্যালুৱেশ্যনটো কমি গৈ থাকিব যেতিয়া কিন্তু যদি আপুনি মিলাই মিলি সোণৰ চেইন এডাল দিয়ে বা সৰু কাণফুলি এপাটো দিয়ে বা খাৰু যি হওক আপুনি আপোনজনক যদি গিফ্ট কৰে তো বা বিশেষ দিনত যিহেতুকে আমি গিফ্ট কৰোঁ তো তেতিয়া কি হ'ব সেইটোৱে আপোনাক বিপদত সহায় কৰিব মোক মোৰ বন্ধু এজনে মোক এটা সময়ত কৈছিলে যে যেনেকুৱা ধৰণৰ আবুল তাবুল গিফ্ট দি পেলাই নষ্ট কৰাতকৈ তেতিয়া আপুনি এনেকুৱা গিফ্ট দিব লাগে যে সোণ যদি অকণমান পাৰিলে দিয়া হয় বা সোণ গিফ্টত দিয়ে আল্টিমেটলি গৈ পেলাই আপোনাৰ ঘৰৰ মানুহ হিচাপে আপোনাৰ বিপদৰ সময়ত কাম আহিব বুলি কৈছে সো আচলতে এনেকুৱা কিছুমান বস্তু মনত থকাটো ভাল এনেকৈ ইনভেষ্টমেণ্ট হয় এনেকৈ আমি গম নোপোৱাকৈ আমি আমাৰ টকা বা আপোনাৰ সম্পত্তি এনেকৈ ধৰণে আপোনাৰ কাম কৰিব বন্ধুসকল সোণতকৈ আৰু এনেকুৱা এটা ইনভেষ্টমেণ্ট আছে যিটো আপোনাৰ সোণতকৈ বেছি বৃদ্ধি পায় ভ্যালুৱেশ্যন বৃদ্ধি পায় আপোনাৰ মাটি বা সম্পত্তি আপুনি আজিৰ ডেটত যদি এডোখৰ মাটি আপুনি একঠাই কিনক বা এবিঘাই বা আধা কঠাই বা যিয়ে মানে ভ্যালুৱেশ্যন আপুনি পাৰচেজ কৰে আজিৰ ডেটত কিনিলে তাৰ ভ্যালুৱেশ্যন নেক্সট ডে বাঢ়ি যায় বা এসপ্তাহ বা এমাহৰ পিছতে ডাবুললৈকে হৈ যায় ঘপককৈ বোলে আপোনাৰ চৰকাৰকে কিবা কামত দিবলগীয়া হ'ল বা কিবা কোম্পানীক আপুনি দিবলগীয়া হ'ল ৰাস্তা পদূলি বা এনেকুৱা ধৰণৰ তো সোণতকৈ বেছি ভ্যালুৱেশ্যন বৃদ্ধি পোৱা এটা ইনভেষ্টমেণ্ট হৈছে এইটো হ'ল মাটি ইনভেষ্টমেণ্টত বহুত টকা আছে আপুনি যদি ভাবে আপোনাৰ যদি ফাণ্ড আছে এক্সট্ৰা য'তেই পায় মাটি কিনক
মাটি যদি কিনি ৰাখে আপুনি কেতিয়াও বিপদত নপৰে ইয়াৰ ভ্যালুৱেশ্যন সদায় বাঢ়িবহে কোনো দিন নকমে বন্ধুসকল এইবিলাকৰ উপৰিও গভৰ্ণমেণ্টৰ কিছুমান স্কিম আছে যেনে ধৰক সুকন্যা সমৃদ্ধি PPF NSC এনেকুৱা ধৰণৰ গভৰ্ণমেণ্ট স্কিমতো আপুনি ইনভেষ্ট কৰিব পাৰে তো এইবিলাক কি হয় ইয়াৰ ৰিজাল্ট সদায় লং টাৰ্মৰ কাৰণে ভাল সো এতিয়া আহোঁ আপুনি ইনভেষ্টমেণ্ট কেনেকৈ কৰিব মানে ইনভেষ্টমেণ্ট কৰিবৰ কাৰণে আপুনি কি কৰিব লাগিব তাৰ বিষয়ে আমি অলপ কথা পাতোঁ ইনভেষ্টমেণ্ট কৰিবৰ কাৰণে আপুনি কিছুমান আপোনাৰ নিৰ্দিষ্ট গ'ল আপুনি বান্ধি ল'ব লাগিব গ'ল মানে কিছুমান লক্ষ্য মানে সাপোজ আপুনি আপোনাৰ ক্ষমতা অনুযায়ী আপুনি কিমান ইনভেষ্ট কৰিব পাৰিব বা কিমান ৰিস্ক ল'ব পাৰিব তো ৰিস্কটো বহুত ইম্পৰ্টেণ্ট হয় ৰিস্ক সেইটো ইস্কে কয় ন আচলতে সেই ষ্টক মাৰ্কেট বা যিবিলাক আছে তাত আপোনাৰ ৰিস্কটো বেছি আৰু ৰিটাৰ্ণো বেছি আৰু ৰিস্ক কম থকা ভিতৰত আপোনাক অলৰেডি কৈছোঁ ধৰক FD RD এইকেইটাত ৰিটাৰ্ণো কম মানে কি এটা নিৰ্দিষ্ট আপুনি লিমিটেড পাব আৰু তাত আপোনাৰ ৰিটাৰ্ণটো কম যদিও আপোনাৰ ৰিস্কটো কম আছে তো যেনেকৈ ষ্টক মাৰ্কেট বা ট্ৰেডিং কৰিলে আপুনি ৰিস্কটো বেছি আছে তো ৰিটাৰ্ণটো তেনেকুৱা ধৰণে আপোনাৰ বেছি সো সেই হিচাপত আপুনি এটা প্লেন কৰি ল'ব লাগিব যে মই ইমান টকা মাহেকত ইনভেষ্ট কৰিব পাৰিম বা বছৰেকত ইমান টকা পাৰিম ঠিক সেই ধৰণে আপোনাৰ এটা পেটাৰ্ণত আপুনি নিজকে গোল সেট বা লক্ষ্য নিৰ্ধাৰণ কৰি ল'ব লাগিব গোল সেট কৰাৰ পাছত কি হয় আপুনি যদি প্লেন কৰি ল'ব ন প্লেন কৰাৰ পাছত আপুনি সৰুকৈ হ'লেও কমকৈ হ'লেও ষ্টাৰ্ট কৰক ঘপককৈ নাভাবিব যে মই বহুত টকা দি ষ্টাৰ্ট কৰিম বা আজি 10,000 টকা 5,000 টকা নহয় আপুনি এইটো এটা কনচেপ্ট এটা আছে আমাক পটককৈ বহুত বেছি লাগে সো ট্ৰাই কৰিব যাতে এটা মিনিমাম এমাউণ্টৰ পৰা আপুনি ইনভেষ্টমেণ্ট আপুনি ষ্টাৰ্ট কৰিব পাৰে এই প্লেনিং কৰি থাকোঁতে কিন্তু এটা কথা মন কৰিব যে বৰ বেছি দীঘলীয়াকৈ প্লেনিং নকৰিব আমাৰ কি হয় আমি ভাবোঁতে এইফালে থাকিয়ে যায় তো সেইটো কাৰণে কি হয় নৰ্মেলি আপুনি কিছুমান আইডিয়া লৈ প্লেন কৰাৰ লগে লগে ইনভেষ্টমেণ্ট কৰিব ষ্টাৰ্ট কৰিব আপুনি মই কৈছোঁ আপোনালোকে যিয়ে মোৰ আজি ভিডিঅ' চাইছে আপোনালোকে যাৰ আছে তো একো নাই যাৰ নাই আপোনালোকে এটা SIP ষ্টাৰ্ট কৰক আৰু 5 বছৰ বা 10 বছৰ বা জিয়াৰ পাছৰ সময়ত যেতিয়া আপুনি ৰিটাৰ্ণটো পাব তেতিয়া আহি পেলাই মোৰ ভিডিঅ'টো লাইক কৰিব আজি নকৰিলোঁ নাই আশা কৰিছোঁ ধৰি লওক আপোনালোকে ইনভেষ্টমেণ্ট কৰিব ষ্টাৰ্ট কৰিছে কৰাৰ পাছত আপুনি এইটো এটা ইনভেষ্টমেণ্টৰ ৰুল ৰেগুলেশ্যনৰ ভিতৰত পৰে সময়ে আপুনি ৰিভিউ কৰি থাকিব আপুনি যদি SIP কৰিছে তেতিয়াহ'লে অন্ততঃ বছৰত এবাৰ বা যদি আপুনি FD কৰিছে তেতিয়াহ'লে নেক্সট ইয়েৰ বা 2 বছৰ পিছত এবাৰ কি হৈ আছে তাক ৰিভিউ কৰিব বা যদি আপুনি মাটি সম্পত্তি কিনিছে ওচৰে পাজৰে যদি কিবা ৰাস্তা পদূলি কিবা যাবলগীয়া আছে সেইটো খবৰ কৰিব তো যি বা হুন যদি কিনিছে কিমান দাম বাঢ়িছে এনেকুৱা যিকোনো যিকেইটা মই ইনভেষ্টমেণ্ট প্লেটফৰ্মৰ কথা ক'লোঁ সেয়া য'তেই আপোনাৰ ভেলুৱেশ্যন বৃদ্ধি হয় বা কমিছে তো এই মাৰ্কেট এৱেৰনেছ এটা বা এই ৰিভিউ এইবিলাক কৰি থকাটো দৰকাৰী হয় তো তেতিয়া আপুনি গম পাই থাকিব ন যদি কেনেবাকৈ ডাউন হয় বা বেছিয়ে বেয়া হ'বলৈ যায় তেতিয়া আপুনি চেল কৰিব পাৰিব বা তাৰ এগেইনষ্টত আপুনি এটা যিটো আপোনাৰ বেছি লছ হোৱাতকৈ এটা কিবা এটাতো ভাল পাব বা বোলে বহুত বেছি প্ৰফিট হৈ আছে তেতিয়াও আপুনি ৰিটাৰ্ণ ভাল পাব তাৰমানে আল্টিমেটলি লছে হওক লোকচানে হওক ইনভেষ্টমেণ্ট কৰিলে চবৰ এভাৰেজ যদি গৈ পেলাই আপুনি চায় তেতিয়াহ'লে আপোনাৰ লাভেই হ'ব লোকচান কেতিয়াও নহয় সো বুজি পাইছে ন ইনভেষ্টমেণ্ট মানে কি এটা ছিষ্টেম নহয় ই আপোনাৰ ভৱিষ্যত সুৰক্ষিত কৰিব পৰা এটা প্লেটফৰ্ম হয় প্লেটফৰ্ম বুলি ক'লেও ভুল হ'ব সুৰক্ষিত কৰিব পৰা এটা মানে আপোনাৰ নিৰ্দিষ্ট এটা মানে প্লেন ঠিক আছে আপুনি আজিৰে পৰাই আৰম্ভ কৰক সৰুকেই কৰক লাগিলে ষ্টাৰ্ট কৰক ঠিক আছে লাহে আপুনি গম পোৱাকৈ আপোনাৰ চাব ইনভেষ্টমেণ্ট কৰিবলৈ আৰম্ভ কৰাৰ পিছত লাহে আপোনাৰ যি সপোনবোৰ আছে এইবিলাক পূৰণ হ'বলৈ আৰম্ভ কৰিব সো সকলোকে শুভেচ্ছা জনাইছোঁ আপোনালোকে আৰম্ভ কৰক আৰু যদি এই ক্ষেত্ৰত আৰু কিবা বিশেষভাৱে কোনোবা এটা টপিকৰ বিষয়ত বিশেষকৈ জানিবলগীয়া থাকিলে আপোনালোকে কমেণ্টত জনাব আৰু মই নেক্সট ভিডিঅ' নিশ্চয় চেষ্টা কৰিম কেনেকুৱা ধৰণৰ মিউচুৱেল ফাণ্ডত কেনেকৈ আপুনি SIP মানে কোনকেইটা টাইপত আপুনি কৰিব পাৰে কেনেকুৱা ধৰণৰ ফাণ্ডত কৰিলে মানে ৰিস্কটো কম যদিও ৰিটাৰ্ণ বেছি থাকে বা লং টাৰ্মৰ ক্ষেত্ৰত কোনকেইটা ফাণ্ডত বেছিকৈ এই সময়ত আপোনাৰ আজি চলি আহিছে এইকেইটাৰ বিষয়ে মই এটা ভিডিঅ' নিশ্চয় নেক্সট আগবঢ়াম সো সকলোকে শুভেচ্ছা জনাই আজিৰ মোৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে আৰু আপোনালোকৰ বাবে ই কামত আহিব বুলি মই অনুভৱ কৰিছোঁ আপুনি আগলৈকে ইনভেষ্টমেণ্টৰ ওপৰত ভিডিঅ' পাব বিচাৰিছে বা আপোনাৰ পাৰ্চনেল ফাইনেন্সৰ ওপৰত এনেকুৱা ধৰণে ভিডিঅ' পাই থাকিব বিচাৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ